নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱনীতা। মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাম মই গাহৰি মাংস। কেনেকৈ বনাওঁ ভিডিঅ'টো চাই থাকক আগলৈ। মই এইফালে কেৰাহীত তেল দিছোঁ, তেলখিনি গৰম হোৱাত আৰু জিৰা দি দিছোঁ, অলপমান পিঁয়াজ দিছোঁ। পিঁয়াজখিনি মই ভালকৈ ভাজি লৈছোঁ। এতিয়া আদা নহৰু দি দিছোঁ। আদা নহৰুখিনি দি এইখিনি মই ভালকৈ ভাজি ল'ম। এইখিনি 2 মিনিটমান ভাজি লৈছোঁ। লৈ এতিয়া আলু দি দিছোঁ। 2টা আলু কাটি লৈছিলোঁ, ডাঙৰ চাইজৰ মই। আৰু গাহৰিখিনি দি লৈছোঁ। গাহৰিখিনি মই প্ৰথমতে অলপমান বইল কৰি লৈছিলোঁ। এইখিনি এতিয়া মই ভালদৰে ভাজিম। এতিয়া অলপমান মই মিঠা চ'দা দি দিছোঁ, নিমখ দিছোঁ। এইখিনি মই 2 মিনিটমান ভালকৈ ভাজি লৈছোঁ। লৈ এতিয়া হালধি দি দিছোঁ আৰু লগতে বিলাহী কাটি লৈছিলোঁ 2টা, সেই বিলাহী 2টাও দি দিছোঁ। আপোনালোকে কেনেকৈ বনাই খায় গাহৰি মাংস কমেণ্টত জনাবচোন। জিৰাৰ গুড়া দিছোঁ, ধনিয়াৰ গুড়া, চিকেন মছলা আৰু অলপমান গৰম মছলা দিছোঁ। দি এইখিনি মই আৰু 5-6 মিনিটমান ভালকৈ ভাজি ল'ম, আলুখিনি সিজি যাওঁকে। এইখিনি ভালকৈ 5-6 মিনিটমান ভাজি লৈ এতিয়া পানী দি দিছোঁ। এইখিনি একদম ভালকৈ উতল অহাৰ কাৰণে ৰাখি দিছোঁ। এইখিনি 10 মিনিটমান ভালকৈ উতল আহিব দিছোঁ। আপোনালোকে এনেকৈ বনাই খাবচোন। খাই ভাল পালে কেনেকুৱা লাগে মোক কমেণ্টত জনাব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই বন্ধু বান্ধৱীসকল।